মণিপুৰে বহিলে নাই আমাৰ যি সৰুপথাৰ মহাবিদ্যালয় 50 বছৰীয়া যাত্ৰা এই স্বৰ্ণগাথাৰ এক নতুন সংযোজন হ'বলৈ গৈ আছে। সৰুপথাৰ মহাবিদ্যালয়ৰ সন্মুখত তাৰ বিষয়ে আমাৰ মাজত এই সংঘমিত্ৰৰ চেষ্টা শ্ৰদ্ধাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেউক দুআষাৰ ক'বলৈ আজিৰ এই সংঘমিত্ৰ যি মুক্ত পুথিভঁৰালৰ আৰম্ভণি ক্ষণত ইয়াত উপস্থিত থকা সন্মানীয় মোৰ সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ শুভাকাংক্ষী। গোলাপী জামু আছে আমাৰ কাষত, আমাৰ আম আছে। এই গোলাপী জামুৰ লগ্নই আমি আজি সাক্ষী হৈ ৰৈছোঁ আৰু এই শুভক্ষণত এই সংঘমিত্ৰ এখনি ফুলাম গামোচাৰে শ্ৰদ্ধাৰ জোনালী বাইদেউ আৰু এটি গ্ৰন্থৰ টোপোলা বাইদেৱে আগবঢ়াইছে। আমি ইয়াৰ পিছতেই অনুৰোধ জনাম অনুৰোধ জনাইছোঁ। আৰু বিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ, উপাধ্যক্ষদ্বয় প্ৰাক্তন অধ্যক্ষা মণিপ্ৰভা বৰা বাইদেউ, সহকৰ্মী উন্নয়নৰ যাত্ৰা সত্যব্ৰত দত্তই কোৱাৰ দৰে সংযোগ হ'ল। সেয়া হৈছে সংঘমিত্ৰ মুক্ত পুথি